অসমৰ এখন সৰু চহৰত জন্ম লাভ কৰা এগৰাকী মহিলা বৰ্তমান ইণ্ডিয়াৰ ৰিচেষ্ট ওমেন। 1950 চনত অসমৰ তিনিচুকীয়াত জন্মগ্ৰহণ কৰে সাবিত্ৰী জিন্দালে। প্ৰথমে তেওঁ বিজনেছৰ পৰা একেবাৰে দূৰত আছিল, কিন্তু তেখেতৰ জীৱন সলনি হ'ল যেতিয়া 1971ত ওম প্ৰকাশ জিন্দালৰ লগত তেখেতৰ বিবাহ হ'ল। ওম প্ৰকাশ জিন্দালে ভাৰতৰ ষ্টীল ইণ্ডাষ্ট্ৰী আত্মনিৰ্ভৰ কৰি তুলিবলৈ সপোন দেখি হাৰিয়ানাৰ হিছাৰ জিলাত ষ্টীল পাইপছ ৰোলিং ৱৰ্কশ্বপ এখন খুলিছিল। পিছত এই জিন্দাল গ্ৰুপ এষ্টাব্লিছ হ'ল আৰু এক বৃহৎ উদ্যোগত পৰিণত হয়। কিন্তু 2005 চনত হেলিকপ্টাৰ ক্ৰাছত ওম প্ৰকাশ জিন্দালৰ মৃত্যু হয়। 55 বছৰ বয়সত কোনো ফৰ্মেল বিজনেছ এক্সপিৰিয়েঞ্চ নোহোৱাকৈ সাবিত্ৰী জিন্দালে কৰোৰ টকাৰ এম্পায়াৰ লিড কৰিবলৈ উঠিল। বহুতে বিশ্বাস নকৰিলেও কিন্তু তেওঁ প্ৰুভ কৰিল যে তেওঁ পাৰিব। তাৰপিছত তেওঁ ইলেকশ্যনত নামিল আৰু MLA চিলেক্ট হ'ল হিছাৰৰ পৰা। আৰু আজি সাবিত্ৰী জিন্দাল হ'ল ভাৰতৰ আটাইতকৈ ধনী মহিলা। 2.5 লাখ কৰোৰ টকাৰ অধিক নেটৱৰ্থৰ মালিক তেওঁৰ পৰিয়াল। এতিয়া কোৱাচোন, ৱৰ্ল্ডৰ ৰিচেষ্ট পাৰ্চন কোন বাৰু? তেন্তে আজি কি শিকিলা?